নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেলৰ মিনি ভ্লগলৈ আপোনালোক সকলোকে নতুন এটি ভিডিঅ'ৰ সৈতে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব। আজি আছে বাহেতা চাৰিআলিত স্থাপিত পুবকামৰূপ মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ দ্বিতীয় দিনা, মানে 50 বছৰ হৈ গ'ল আৰু তাততো মই আহিবই লাগিব, কাৰণ মই ইয়াত 3 বছৰ পঢ়ি গৈছিলোঁ। গতিকে মোৰ গোটেই ইমোশ্যনবিলাকে ইয়াত জড়িত হৈ আছে। আৰু ইয়াত সকলোৱে মেখেলা চাদৰ পিন্ধি আহিছে, গতিকে বহুত বেছি ধুনীয়া লাগিছে। মোৰ পিন্ধা নহ'ল বাৰু, কাৰণ মই আহিছোঁ ইউনিভাৰ্চিটিৰ পৰা, গতিকে পিন্ধাটো সম্ভৱ নহয়। তথাপিও এবাৰ আহিছোঁ আৰু এয়া অকণমান মিটিং শুনি আছোঁ। আপোনালোকক দেখুৱাম আমাৰ কলেজখনে কেনেকৈ সোণালী জয়ন্তী উদযাপন কৰিছে। 3 দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হৈছে বাৰু। আৰু এয়া গ্ৰন্থমেলা, আৰু গ্ৰন্থমেলাত মই এবাৰ সোমামে, কাৰণ মই এক্সট্ৰা কিতাপবিলাক পঢ়ি বহুত বেছি ভাল পাওঁ আৰু মই এখনটো কিতাপ নিমে। এয়া প্ৰদৰ্শনী মেলাও আছে। কলেজখনে বহুতখিনি শিকালে আৰু বহুতখিনি বুজালেও, আৰু কলেজখনৰ পৰাও আমি বহুতখিনি শিকিলোঁ। মই বিশেষকৈ বহুত ধুনীয়া এটা ৰিজাল্ট পাবলৈও সক্ষম হৈছিলোঁ এইখন কলেজত পঢ়ি, আৰু বহুত বেছি মই ভাল পাইছিলোঁ আৰু কলেজখনত, আৰু আগৰ কথাবোৰো বহুত বেছি মনত পৰি থাকে। এইখন কিতাপ বাৰু মোৰ আছে, মানে এনেকৈ কিতাপ নিওঁতে মোৰ বহুত বেছি কিতাপ হৈ গৈছে, গতিকে বহুত কিতাপ থাকিও যায়। আৰু এইকো মই বহুত দিনৰ মূৰত লগ পাইছোঁ, মোৰ জুনিয়ৰ আছিলে বাৰু। আহক অকণমান প্ৰদৰ্শনী মেলাই চাওঁ, আৰু ইয়াত সৰু সৰু ল'ৰা ছোৱালীৰ টেলেণ্ট দেখাম। অকল সৰু সৰু ল'ৰা ছোৱালী নহয়, বিভিন্ন ধৰণৰ বিভিন্ন দূৰ দূৰণিৰ মানুহ আছে ইয়াত। আপোনালোকক দেখুৱাই আছোঁ, চাই দেখক। সদায়ৰ বাবে কলেজখন এটি বিশেষ আৰু বহুত বেছি আৱেগ হয়। আৰু এই ল'ৰাজন চাওকচোন, দুখন হাতো নাই, কিন্তু ইমান ধুনীয়াকৈ কথাবোৰ বুজাই দিছে। আৰু প্ৰদৰ্শনী মেলাত আহিছে তেওঁ, আৰু মই মানে কথাখিনি মিউট কৰিব লগা হৈছে, গানো বাজি আছে যিহেতু কপিৰাইট লাগি যাব। পুবকামৰূপ মহাবিদ্যালয়ে যেতিয়াৰে পৰা আলোচনীবিলাক উলিয়াইছিলে তেতিয়াৰে পৰা গোটেইবিলাক কিতাপ ইয়াত দিয়া হৈছে। মানে এয়া চাওকচোন, 1991, 1993 গোটেইবিলাকেই আছে ইয়াত। এতিয়ালৈকে যিমানখিনি হ'ল গোটেইবিলাকেই আছে। আৰু এয়া হ'ল পুবকামৰূপ মহাবিদ্যালয় মিনি, মানে কাৰ্টনেৰে বনাইছে, আৰু এইটো ইমান ধুনীয়া লাগিছে। যেতিয়া পুবকামৰূপ মহাবিদ্যালয় প্ৰথম হৈছিলে, এয়া চাওকচোন, এনেকুৱা খেৰৰ আছিলে, একদম সৰু টিকলুমান গেট আছিলে, আৰু বহুত বেছি ভাল লাগে চাওকচোন। আৰু যিহেতু এতিয়া 3টা বাজিছে, মই মানে খানাটো খাবলৈ আহিছিলোঁ, বহুত ভিৰ আছিলে, গতিকে লাষ্টত আহিছোঁ। এয়া দালি চব্জি আৰু ভাত, বহুত টেষ্টি আছিলে খানাটো বাৰু, নিৰামিষ হ'লেও। আৰু এয়া শিখা লগ পালোঁ, তাইকো মই বহুত দিনৰ মূৰত, আৰু অকণমান দেখুৱাই দিছোঁ আপোনালোকক, চাই থাকক ভিডিঅ'টো। এতিয়া যিহেতু সন্ধিয়া হৈছে, আৰু লাইটবোৰ চাওকচোন কিমান ধুনীয়া লাগে, মনটোৱে কিবা এটা ভাল লাগে। আৰু মোৰ একদম যাবলৈ মন নাই, কিন্তু মই যাবই লাগিব। ৰাতি প্ৰগ্ৰেম চাব নোৱাৰোঁ, কাৰণ মোৰ ঘৰটো বহুত বেছি দূৰ হয় বাৰু, গতিকে মই যাবই লাগিব। আৰু ৰাতি প্ৰগ্ৰেমত আছে ৰূপাংকিতা আৰু অলংকৃতা। মই মানে চাব বহুত মন আছিলে, কিন্তু মই চাব নোৱাৰোঁ, যিহেতু 9টা বজাত আহিব। এতিয়া 5:30 বাজিলে, গতিকে মই যাবই লাগিব। কলেজখনলৈ আহি বহুতক লগ পালোঁ, বহুতক লগ পোৱা নাই, কাৰণ সকলোৱে এতিয়া নিজৰ নিজৰ লগত বিজি আৰু আহিব নোৱাৰে এনেকৈ এদিনৰ বাবে, গতিকে লগ নাপালোঁ, আৰু সকলোকে মিছ কৰোঁ এতিয়া। আৰু ইমান ধুনীয়া বাহিৰৰ পৰা চাওকচোন, মোৰ একদম যাবলৈ মন নাই, গতিকে মই যাবতো লাগিব, উপায় নাই আৰু। আপোনালোকে বাৰু ভিডিঅ'টো চাই কেনে পালে? যদি ভাল পালে প্লিজ লাইক এটা কৰি দিব।